নমস্কাৰ সকলোকে প্ৰিন্সি ব্লগ চেনেললৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এতিয়া যাবলৈ ওলাইছোঁ মোৰ মাৰ ঘৰলৈ। বহুত দিন মোৰ মাৰ ঘৰলৈ যোৱা নাছিলোঁ, বিশেষ এটা কামত, সেইবাবে মাৰ ঘৰলৈ যাব লগা হ'ল। সেইবাবে এতিয়া মাৰ ঘৰলৈ বুলি ওলাইছোঁ। এতিয়া মোৰ ওলাই হৈ গ'ল, একদম মুখত তামোল এডোখৰ ভৰাই লৈছোঁ। আগতে এনেকৈ তামোল নাখাওঁ মই, আজি কিবা এটা খাবলৈ মন গ'ল, সেইবাবে খাই ল'লোঁ। মানুহজনো ওলাই আছে, এতিয়া ওলাই মেলি যাম আৰু লাহে লাহে। এয়া দেখিছেনে, এতিয়া আমি শিমলুগুৰি পাই বোলো এখন হোটেলতে সোমাই কিবাকিবি মিঠাই লৈ লওঁ। সুন্দা মুখেৰেতো যাব নোৱাৰি ন। আকৌ আহি পায়ে দেখিলোঁ কুণ্ডু চফা কৰি আছে বৰ্তাক। মানুহজনে কিবা কিবি কৈ আছে পোৱালিটোক। ইয়াত দেখিছেনে কুণ্ডু, পোৱালিটো বাও আছিলে সেই ঘৰতে। ইয়াত দেখিছেনে পোৱালিটো হাঁহি একদম বেটা, একদম গোটেইটো উৎপাত কৰি ফুৰিছে একদম। দেখিছেনে বাৰু পোৱালিটো? কালিলৈ যিহেতু সকাম ঘৰতে, সেইবাবে আকৌ কিবা কিবি বজাৰ কৰি ল'লোঁ শিমলুগুৰিতে। ইয়াত দেখিছে একেবাৰে আমি এতিয়া নাজিৰা পালোহি। ইয়াত দেখিছে চাওঁ তোমাৰ মুখখন, চাওঁ ৰঙা 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 ৰঙা। এয়া ঘূৰি আহি আকৌ আইতাকো লৈ আহিলোঁ আমাৰ ঘৰলৈ বুলি। যিহেতু আইতা আজিলৈকৈ অহা নাছিল আমাৰ ঘৰলৈ, সেইবাবে আইতাকো লৈ আহিলোঁ। বজাৰ একদম ফুল বজাৰ হৈ গ'ল একদম। এয়া দেখিছে, কালি আৰু ভিডিঅ' কৰা নহ'ল। ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আকৌ নতুন ভিডিঅ'ৰ সৈতে আকৌ নেক্সট আহি আছোঁ। তো আজিলৈ বাই বাই।